হেল্ল' বন্ধুসকল, মই অল টাইপ আছাম ইউটিউব চেনেল আৰু অল টাইপ আছাম ফেচবুক পেজৰ তৰফৰ পৰা আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। নতুন ভিডিঅ'টো হৈছে দিহানাম। আপোনালোকে দিহানাম দেখিছে, দিহানামৰ প্ৰতিযোগিতাও দেখিছে। দিহানামত তিৰোতাবিলাকে নতুবা বয়সস্থ মহিলাসকলে দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আজি মই এনেকুৱা এটা ভিডিঅ' দেখুৱাম যিটো সৰু সৰু কণ ছোৱালীসকলে দিহানাম তেওঁলোকে গাইছে। মই যোৱা বছৰ দুৰ্গা পূজাত ৰাইপাত সাৰ্বজনীন দুৰ্গা পূজাত মই তেওঁলোকক দেখিছিলোঁ আৰু দেখি ভাবিছিলোঁ যে তেওঁলোকৰ প্ৰতিভাখিনি আপোনালোকৰ মাজত দাঙি ধৰোঁ, কিয়নো মঞ্চ তেওঁলোকৰ প্ৰয়োজন আৰু সেই মঞ্চখন দিবৰ কাৰণে অল টাইপ আছাম ইউটিউব চেনেলটোৰ জন্ম হৈছে। মই আপোনালোক আৰু এটা কথা জনাই থওঁ যে দিহানাম সমগ্ৰ অসমতে আজিকালি পপুলাৰ হৈ উঠিছে, যিহেতু আজিকালি নিউজ চেনেলবিলাকতো দিহানাম প্ৰতিযোগিতা আৰম্ভ হৈছে। কণ ছোৱালীকেইজনী যি দিহানাম গাইছে আপুনি দেখি ভাল লাগিব, কিন্তু অকল দেখিয়ে ভাল লাগিব নহয়, আপোনালোকে তেওঁলোকক আগুৱাই লৈ যাবৰ কাৰণে অল টাইপ আছাম ইউটিউব চেনেলটো আৰু অল টাইপ আছাম ফেচবুক পেজটো আপোনালোকে শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰক। আহক আমি ভিডিঅ'টো চাই লওঁ। ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব আৰু তেওঁলোক আগুৱাই যাবৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আহক আমি ভিডিঅ'টো চাই লওঁ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ৰাম।
प्रेमाचा भक्तियुता